স্বাগতম জনাইছোঁ টিকেন্স ব্লগলৈ। জয় গুৰু শংকৰ। লংকা সাৰ্বজনীন নামঘৰত প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰে আমাৰ শিক্ষাগুৰু ৰত্ন ছাৰে আমাক সকলোকে, আমাৰ ডেকা ল'ৰাবিলাকক সকলোকে খোল প্ৰশিক্ষণ দি আছে। বলক ভিতৰলৈ সোমাই যাওঁ। কিবা এটা কোৱা তুমি। কি খবৰ, ভালনে? এইটো ভাল উঠিছে, এই শব্দটো ভাল উঠিছে। কোনটো শব্দ? তাকে কৈছোঁ। কোনটো শব্দ? অঁ, এয়া আমাৰ শিক্ষাগুৰু ৰত্ন ছাৰে আমাক সকলোকে কেনেকৈ খোল বজাব লাগে তাকে শিকাই আছে। গাঁওফালে যিটো আছে এইটো দেৱা ছাইড বুলি কয়, ডাঙৰ ছাইড, আৰু এইটো ডাইনা ছাইড। দেৱা ছাইডে মনে মনে মোবাইলটো উলিয়াই ৰেকৰ্ডিং কৰি আছোঁ। দেখা পালে অৱস্থা কাহিল হৈ যাব, সেইকাৰণে মনে মনে উলিয়াই। দেখা পালে নেকি ঠিক নাই দেই। বিদ্যুতে দেখিছে, চাই আছে। কৃষ্ণ, দেখা পালে নেকি? ভয়ো লাগে, গালি দিব দেখিলে। আজি প্ৰথম আমি সেইখিনি বজাম। ইহঁতে এই ল'ৰাখিনিয়ে বজাই আছে, তোমালোকে বজোৱা নাই নহয়, তোমালোকে বজাবা। পলে এইখিনি অভ্যাস কৰিছা নহয় ন? কোনে নাছিলে? কোনে নাছিলে? কিয় মনত নকৰিলে অভ্যাস কৰি দেখিলে কি কৰিব লাগে তুমি বজাবা। এইটো চোৱা, হাতৰ মুদ্ৰাকেইটা এইকেইটা যিমান আহিব, গাই যিমান হিলিব সিমান তোমালোকৰ চাপৰ আহিব মনত। এইটো তাক তুমি এনেকৈ শিকাই শিকিব লাগিব।
থিত তাক ধিন দাওঁ পাৰিম অলপ অলপ এইফালে চোৱা আঙুলিকেইটা চোৱা পাৰিম পাৰিম ঠিক ঠিক দেখিছেনে এইটো চোৱা তাক ঠিক তাক ঠিক এইটো ঠিক এইটো এৰি দিয়া নাই তাক এৰি দিয়া নাই ঠিক এৰি দিছোঁ তাক হৈছে এতিয়া ধিন তাতা খেতাও ডাউন তাতা খেতাও বুমনি অকলে বলা ৰেডি 1 2 3 গো খেত তাতা খেতাও মাৰিম নে বলা খেত তাতা খেতাও কৃষ্ণ অলপ সময় বিৰতি দিছে এতিয়া চাহ তাহ অকণমান খাই লওঁ অকণমান গাটো অকণমান হেৰি কৰি লওঁ তাৰপিছতে আকৌ বজাব লাগিব ৰিংকু আৰু কিবা আনকচোন কিবা এটা খোলা পাঁচটা কিনি নাই यहाँ पता लेता পূৰা প্ৰশিক্ষণ চলি আছে এয়া কনক দা নেগেৰা বজাই আছে এয়া উজ্জ্বল মনোজ ৰিংকু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ কৃষ্ণ